এই কাহিনীটো কাল্পনিক যদিও বাস্তৱ জীৱনৰ লগত জড়িত আছে। ৰাছেল আৰু আলিশা নামেৰে ভাই ভনী দুজনে এখন পিছপৰা গাঁৱত মাক দেউতাকৰ সৈতে বসবাস কৰিছিল। আলিশা পঢ়াত বৰ স্মাৰ্ট হোৱাৰ বিপৰীতে ভাই ৰাছেল পঢ়াত অলপ দুৰ্বল আছিল। দুয়ো একে শ্ৰেণীত পঢ়িছিল। দুয়োৰে পৰীক্ষা আহি আছিল। আলিশাই নিজৰ কোঠাত বহি পঢ়া-শুনা কৰি আছিল। যেতিয়া ভাই ৰাছেলে আহি ক'লে, হে আলিশা, তুমি এতিয়ালৈকে পঢ়ি আছা? আহক আমি একেলগে ৰাতিৰ আহাৰ খাওঁ আৰু তাৰ পিছত খেলিবলৈ যাওঁ। উত্তৰত আলিশা কয় যে মই মাত্ৰ অলপ পঢ়িম, নহ'লে ছাৰ বাইদেউ মোক বকাবকি কৰিব আৰু আমাৰ পৰীক্ষাও অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব। আলিশাই নিজৰ সময়খিনি পঢ়া-শুনাত সঠিকভাৱে ব্যৱহাৰ কৰিব জানিছিল। আনহাতে ৰাছেল নিজৰ সময়খিনি পঢ়া-শুনাত সঠিকভাৱে ব্যৱহাৰ কৰিব নাজানিছিল। তেওঁ আগতে প্ৰতিটো কাম কাইলৈ পিছুৱাই দিছিল। আলিশাই ৰাছেলক সুধিলে, তোমাৰ স্কুলত দিয়া প্ৰজেক্ট সম্পূৰ্ণ হৈছে নেকি? ৰাছেলেই কয় যে মোৰ প্ৰজেক্ট এতিয়াও সম্পূৰ্ণ হোৱা নাই, 6 নং পিৰিয়ডত দিব লাগিব। যেতিয়া 2টা পিৰিয়ড বাকী থাকিব মই এটা চুটকিতে কৰি ল'ব পাৰিম। এতিয়া কোৱা, আপুনি মোৰ লগত খাবনে? ৰাছেলে আলিশাক কয় যে হে বাইদেউ, তোমাৰ প্ৰজেক্টটো সম্পূৰ্ণ কৰক, নহ'লে মেডামে তোমাক বকাবকি কৰিব। আলিশা আৰু ৰাছেলৰ মাক দেউতাকে সৰু ভনী আলিশাৰ আদৰ্শ দেখুৱাই ৰাছেলক সদায় বুজাবলৈ চেষ্টা কৰিছিল আৰু আগতে কৈছিল যে ৰাছেল বেটা, এতিয়া তুমি ডাঙৰ হৈ জ্ঞানী হৈছা। তুমি এতিয়া খেলা-ধূলাৰ লগতে পঢ়া-শুনাতো মনোনিৱেশ কৰিব লাগে। চোৱা বাবা, তোমাৰ সৰু ভনীয়েক আলিশা ৰাতিপুৱা সময়মতে সাৰ পায়, খোৱা-বোৱা সময়মতে খায়, সময়মতে খেলিবলৈ যায় আৰু সময়মতে সকলো কাম সম্পূৰ্ণ কৰে। তোমাৰ দৰে তাই কেতিয়াও নিজৰ কাম অৱহেলা কৰি কাইলৈ পিছুৱাই নথয়। তুমি কিয় ভনীয়েকৰ পৰা কিবা এটা শিকি নলয় আজিৰ সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে? যদি তুমি সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকিব নোৱাৰে, তেন্তে কাইলৈ তুমি অনুশোচনা কৰিব। ৰাছেলে কয়, হয় মা দেউতা, কাইলৈৰ পৰা মই নিজৰ সকলো কাম সময়মতে নিশ্চয় কৰিম, কিন্তু আজি মোক খেলিবলৈ দিয়ক। কাইলৈৰ পৰা মই তোমাক অভিযোগ কৰাৰ কোনো সুযোগ নিদিওঁ। এইটোই কৈ ৰাছেল খেলিবলৈ গ'ল। সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকিব নোৱাৰা ৰাছেল আৰু দুষ্টামি কৰাৰ অভ্যাসৰ বাবে তেওঁ বৰ অসাৱধান হৈ পৰে। ৰাছেল আৰু আলিশাৰ পৰীক্ষাও ওচৰ চাপি আহিছিল। পৰীক্ষাৰ বাবে মাত্ৰ 2 দিন বাকী আছিল। ৰাছেল আৰু আলিশাৰ দেউতাকে দুয়োকে মাত দি কয় যে হে মৰমৰ ল'ৰা-ছোৱালী, অহা সপ্তাহৰ সোমবাৰৰ পৰা তোমালোকে দুয়ো পৰীক্ষা আৰম্ভ হ'ব। মনোযোগ দি পঢ়া-শুনা কৰক। কিন্তু বেটা ৰাছেল, মই তোমাৰ বাবে বহুত চিন্তিত। হে ল'ৰা, তুমি সদায় তোমাৰ কাম পিছুৱাই ৰাখে, কেতিয়াও তোমাৰ কাম কাইলৈ পিছুৱাবলৈ নিদিব। তুমি তোমাৰ ভনীয়েকক আলিশাৰ পৰা কিবা এটা শিকিব লাগে, যাতে সকলো পাঠ সময়মতে অধ্যয়ন কৰি পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে। দেউতা ওলাই যায়। দুষ্ট ৰাছেল নিজৰ অভ্যাস ত্যাগ কৰাটো দূৰৰ কথা, লগে লগে তেওঁ সৰু ভনী আলিশাক ক'লে যে ব'লা আমি বাহিৰলৈ যাওঁ, বতৰটো ইমান ভাল লাগে, আমি ঘূৰি অহাৰ পিছত পঢ়া-শুনা কৰিম। এতিয়া খেলিবলৈ যাওঁ, এনেকুৱা বতৰত খেলাৰ মজাই বেলেগ। আলিশাই কয় যে মই নাযাওঁ আৰু তুমিও নাযাবা। আমি যদি এনেকৈ সময় নষ্ট কৰোঁ, তেন্তে পৰীক্ষাৰ সময়ত কাগজত কি লিখিম? আলিশাৰ কথাৰ কোনো প্ৰভাৱ ৰাছেলৰ ওপৰত নপৰিল। ৰাছেলে কয়, তুমি পঢ়া-শুনা অব্যাহত ৰাখক, মই খেলিবলৈ ওলাই আহিলোঁ। কিছু সময় পাছত আলিশা ঘৰৰ খিৰিকীখন খুলি দেখিলে যে বতৰটো বৰ বিপদজনক হৈ পৰিছে। জোৰেৰে ধুমুহা বলিছে। তাই মনে মনে ভাবিলে যে যদি বতৰটো এনেকৈ থাকি যায় আৰু বিদ্যুৎ বন্ধ হৈ যায়, তেন্তে মই মোৰ পাঠটো কেনেকৈ পঢ়ি সম্পূৰ্ণ কৰিম, এই লৈ চিন্তা হৈ পৰিছে। আলিশাই লগে লগে ভাই ৰাছেলক খিৰিকীৰে মাত দি কয়, ঘূৰি আহি পঢ়া-শুনা সম্পূৰ্ণ কৰা, নহ'লে লাইট নুমাই গ'লে পঢ়া-শুনা কৰিব নোৱাৰিব। পঢ়া-শুনা নকৰিলে তেতিয়া কি লিখিব? ৰাছেল ভাই, সোনকালে ভিতৰলৈ আহক। তেওঁ চিঞৰি কয়, আলিশা ভণ্টি, কোনোবাই দুপৰীয়া সময় পঢ়া পঢ়ে নেকি? ৰাতি মই সোনকালে বহি পঢ়িম আৰু সকলো পাঠ শেষ কৰিম। ৰাছেল খেলাত ইমানেই মগ্ন হৈ পৰিছিল যে সময় কেতিয়া পাৰ হৈছে তেওঁ গম পোৱা নাছিল। সন্ধিয়া ৰাছেল নিজৰ ঘৰলৈ উভতি আহি দেখিছে যে ঘৰৰ বিদ্যুৎ নাই। তেতিয়া আৰু জোৰেৰে কান্দিবলৈ আৰম্ভ কৰে আৰু কয়, মা, বিজুলী নাই, মই এতিয়া কেনেকৈ পঢ়িম? নাজানো বিদ্যুৎ কেতিয়া আহিব, নাজানো। বিদ্যুৎ নাহিলে মই পঢ়িম কেনেকৈ? পৰীক্ষাত লিখিম কি?
মই একেবাৰে পৰা নাই, পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিম, তেতিয়া বন্ধু বান্ধৱী মোৰ লগত কথা পাতিবলৈ টান পাব। ৰাছেল আৰু জোৰেৰে কান্দিবলৈ আৰম্ভ কৰিলে। আলিচাই ৰাছেলক ক'লে, মই তোমাক কৈছিলোঁ ঘৰলৈ উভতি আহক, তুমি মোৰ কথাত কিয় গুৰুত্ব নিদিয়া, কিয় নুশুনা? মই তোমাক এসপ্তাহ আগতে কৈছোঁ, তোমাৰ সময় সঠিক ব্যৱহাৰ কৰা, খেলাধূলাত বেছি মনোনিৱেশ নকৰিবা, পড়াশোনাত মনোনিৱেশ কৰা, তুমি সময়মতে অধ্যয়ন কৰিব লাগে, কিন্তু ভাই তুমি একো বুজি নাপাই কিয়? ৰাছেলে কান্দি কান্দি মাক, দেউতাক আৰু সৰু ভনী আলিচাৰ ওচৰত ক্ষমা খুজি কয় যে এতিয়াৰে পৰা মই আৰু এনেকুৱা ভুল নকৰোঁ, মোৰ সময়ৰ সঠিক ব্যৱহাৰ কৰিম। তাৰ পিছত ভনী আলিচা ভাই ৰাছেলক কয় যে কোনো সমস্যা নাই, মই তোমাক সহায় কৰিম, কাৰণ আজিৰে পৰা পড়াশোনা দুয়ো একেলগে পঢ়িম আৰু তোমাকো শিকাম। ৰাছেল নিজৰ ভুলটো উপলব্ধি কৰি নিজৰ অসাৱধান অভ্যাসৰ পৰা আঁতৰি আহি সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকে আৰু পিছদিনা দুয়োগৰাকী ভাই ভনী আনন্দৰে স্কুললৈ যায় পৰীক্ষাত হাজিৰ হ'বলৈ। প্ৰিয় ছাত্ৰ ছাত্ৰী ভাই ভনীসকল, সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকক, নহ'লে কাইলৈ বহু আক্ষেপ কৰিব। সময় আপোনাৰ হাতত থাকিব, একো নাপাব, বাৰে বাৰে নিজৰ অতীতক মনত পেলাই আক্ষেপ কৰিব, এয়া কি কৰিছোঁ, কেতিয়াও পাহৰিব নোৱাৰিব। গতিকে সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকক, নহ'লে কাইলৈ আপুনিও বহুত অনুশোচনা কৰিব। ধন্যবাদ।